বন্ধুসকল আজি ভিডিঅ'টো ৰিপেয়াৰিঙৰ ওপৰত অনা নাই। এইটো ফ্লিপকাৰ্টৰ পৰা মই এয়াৰ পাম্প মগাইছিলোঁ, লগতে পানী পাম্পো হ'ব এয়াৰ পাম্পো হ'ব, দুইটাই কাম কৰিব। অকল ভিডিঅ'টো আগলৈ চাই থকা পেকেট খোলাৰ পৰা সম্পূৰ্ণখিনি দেখাই আছোঁ। এয়া হৈ গ'ল পেকেট, ফ্লিপকাৰ্টৰ পৰা অহা পেকেটটো। এইটো মই কাটি কিনি সম্পূৰ্ণখিনি দেখাই আছোঁ, আপোনালোকক চাই থাকক। ফটাফট কাটি ল'ম। ডাবুল পেকেট দিছে না, চা না, ইমান সৰু বস্তুটো দুটা পেকেট দিছে। এয়াই আচল মেইন বস্তু, এইডাল ৰেবুল পাইপ, এয়াৰৰ কাৰণে ৰেবুল পাইপ চুটি এটুকুৰা দিছে, এফুট মানৰ। এইটো ৰেবুল পাইপ এয়াৰৰ কাৰণে। এয়া হৈ গ'ল পাম্পটো, মটৰ 3000 মডেল নিং নাম্বাৰ। এইফালে পানীটো টানিব, ওপৰ ফালে থকাটো ওলাব। এই পাছফালে দেখিছে এইকেইটা লাগি ধৰে চব। ইয়াত আছে এম্পলাৰখন এখন, পানী টনা পাংখাখন। এইটো নজল, এই সৰু টিপা এটা আছে, এই টিপাটো হ'ল সৰু, আকৌ নজল এটা আছে। এইটো এয়াৰ পাইপটো লগাব লাগিব। এফালে এতিয়া লগাই আছোঁ, এইটো পানী টানিব তলফালে, ওপৰফালে পানী পঠাব। এতিয়া কাৰেণ্টত লগাই মেলি পানীত চেক কৰি চাওঁ কিমান প্ৰেছাৰ মাৰে চাওক। এইটো কাৰেণ্টত লগাব লাগিব, DC বেটেৰীত নচলে। চাওক এয়াৰ পাইপডাল ওপৰত ৰাখিব লাগিব, তেতিয়া এয়াৰ যাব। যদি এয়াৰ পাইপডাল আকৌ তলতে নমাই থয় তেতিয়া মানে অকল পানীয়ে যাব। প্ৰেছাৰটো যে কিন্তু বহুত আছে দেই, প্ৰেছাৰ চাওক না। এইটো এয়াৰ পাইপটো চাওক প্ৰেছাৰ চাওক, বহুত প্ৰেছাৰ আছে। ইমান সৰু মটৰটো ইমান প্ৰেছাৰ আছে। আপোনালোকেতো য'তেও লগাব পাৰে, ধৰি লওক মাছৰ টেংক আছে আপোনালোকৰ, তেতিয়া মাছৰ টেঙত লগাব পাৰে, এয়াৰ দিব পাৰে মাছৰ টেঙত। মই বহুত ভালেই পাইছোঁ বস্তুটো, ইণ্ডিয়াৰ হয়। মাছৰ টেঙৰ কাৰণে লগাব পাৰে বা বেলেগো কাৰণেও লগাব পাৰে, অন্য কিবা কিবি কামত লগাব পাৰে। অকল পানীও পঠাব পাৰিব বা এয়াৰ পানীৰ লগত এয়াৰো পঠাবলৈ পাৰে। এইটো পূৰা চিল পেক আছে, পানী সোমোৱাত চান্স নাই, পূৰা চিল পেক আছে। খুলি চাইছোঁ মই, হিট হৈছে নেকি, হিটটো নাই হোৱা, অকণমানো হিট নাই হোৱা। এতিয়া মই এইটো চলোৱা 20 মিনিটমান হৈ গ'ল, হিট নাই হোৱা। ঠিকে আছে বস্তুটো, মই যিমানখিনি গম পাইছোঁ ঠিকেই পাইছোঁ বস্তুটো। প্ৰেছাৰটো বহুত আছে, যিমানখিনি ভাবিছিলোঁ সিমানখিনি প্ৰেছাৰ তাত থাকি বেছি আছে। ইমান প্ৰেছাৰ নহ'ব বুলিয়ে ভাবিছিলোঁ। বেছি দাম নহয়, ল'ব পাৰে। এইটো 230 টকা লয়, 29 টকা। মই 29 টকা ল'লোঁ, 30 টকা নহয়, 229 টকা পৰিলে মোৰ। ৰেটটো উঠা নমা হৈ থাকে ফ্লিপকাৰ্টত। মই ফ্লিপকাৰ্টৰ পৰা ল'লোঁ, ডিছক্ৰিপশ্যনৰ লিংকটো দিম, আপোনালোকে যদি ল'ব বিচাৰিছে ল'ব পাৰে। ভিডিঅ'টো আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ। নেক্সট এটা পাৰ্টত আকৌ লগ পাম।